এইকেইটা মোৰ লগৰ হয় এইকেইটা যদি মোৰ লগত বেছি দিন থাকে মই ধ্বংস হ'বলৈ বেছি দিন নাই আৰু এই মক্কেল तेरी माँ के लाने बहुत जाएगी हाय हे मी ते बासी मन बाई खोले हबो जानो जहा मारा जानो बेया আছে নেকি ओए राखी কৈছা ए गेसु सिले आছো মাছ পি খাবলে আহে লাগিব এইটো বস্তু চিনি পাইছে নে কেলু কেলু কেসু এইটো বহুত সৰু কালতে লাইছিল কিন্তু এটা লাইব ঘিন লাগা হল মাছ পি ৰান না এই মাছটো ৰখি ফাইনালি মাছ পি খাবা ফাইনালি মাছ পি আমি দি আমি এইবিলাক হৈছে চাইনা পয় এক্সপেৰিয়েন্স লৈ আহা মাছ পুৰি খোৱা কেঁচাই কেঁচাই ए हमरा तरफ की है भाई खाए केला मासु ले हम माछ खाएंगे हम तो माछ खाएंगे এফালে দেখিছে নহয় বৌখি বা আছে ও ভাই মাছ লাগিছিল নাই হা না লাগা নেকি টানিছিল না বৌখি ओ ধৰিছিল নে নাই মাছে ওই চাবি 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 ফাইনালি মোবাইলটো আজি পানী পেলাই দিব ও ভাই মাছ লাগিলে খানা খাম হা মেকা খো খো ভিডিও বনি গেলা বহুত এইকেইটা হৈছে এক নম্বৰ মক্কেল চুটিয়া এইকেইটা আটাঙাত উছলি হইয়া এই মাছ লাগিল এই জানি মাছটো ভালকে দুখা চুচিয়া এই খেহে কইলা মাছ এই জানি বেং এইটো মই বেট ফকসু কাটা হনে এইটা ধইছি আমি তো কৈছুন বেং ए गुमरा फुन में सिकुला हम तो मांस खाएंगे मंगरी कर भाती में मांस खाएंगे আমি গাঁৱৰ বেপাৰী আমি ৰকেৰ বেপাৰী জঙাল তাই ফাইনালি আমি বেং খাবলৈ ৰেডি দিয়া বেংটো আমাৰ পুৰিব এটা ৰেডি হৈছে চাই কি নামি ঠেংনিছে যাপেছে এইটো মাছ দেখিছে নে আপোনালোকে আমি ফাইনালি বেং কৰিছো শিকছিন অলপ সিলিও ৰগাই লব ঐ গল ফুকেৰি গৰম গেলা এয়া বেং বৰ্মা পুৰি আছে আমি গোটেই গিটা বন্ধু সকলে খাম এয়া দেখিব পাইছে এজনী বেং তাহানে মাছ ভাগে নাপা আমি খাই শেষ কৰি দিব বল আমি যাংগো দেইটো গিৰি বেং উঠে কিনে লৈ আমি এতিয়া বৰ্তমান আহিছো মাছটো ইমানটা সিজা নাই তথাপিও বেয়া হোৱা নাই গেলা এনে মাছ দিয়ে লৈ গৈছে এই পাঁচটা কুচু পাতা এই বেললি ৰেডি ইমানবোৰ আমাৰ দেখিবা যে ইউটিউবাৰ এজনো আছে জনপ্ৰিয় আমাৰ মোদী আছে লগতে এই জহা ৰঙাই কেলা কেমেৰা কৰিব নেদেখিওতে কেইটা ভাগ হ'ব দেখোন মাথাটো চাৰিটা ভাগ বেঙৰ মাথাটো বৰ্মা হেৰি কৰি দিছে দেখিব পাইছে আমি সকলোৱে গম পাইছে এতিয়া বেংটো আমি আমি হিন্দু মানুহ মুছলমান মানুহ ঠিক আছে এতিয়া মাছটো আৰু লগত আৰু এজনী ধৰি লৈ আহিছে এইজনী কেমেৰা নুঠে দেখোন এজনী এই বৰ্মা এজনী বা এইজন আছে আমাৰ জনপ্ৰিয় বৰ্মা দেখোন কাই দে হা এই কেলা কাই দে ঠিক আছে কেলা একেলা লাগিছে এয়া দেখিব যে বেঙৰ ঠেংখন ভগাই দিছে আৰু লগতে বেঙৰ মাংস এয়া ধৰি আছিল দেখিব পাইছে সৰু সুৰা ভণ্টি বাইদেউ সকলো আহি গৈছে আমাৰ বেং খাবলৈ এইজনীয়ে দেখিব পাইছে এও খাব হৈছে বেং আমাক কোনে কেনে হৈছে এভাগ দুভাগ তিনিভাগ চাৰিভাগ পাঁচভাগ ছভাগ সাতভাগ আঠভাগ বেং খাই খুব ভাল পায় বোলে লগতে আমি বেং এজন লৈ আছোঁ বেঙৰ ভাত দেখিছোঁ ফাইনেল এইজন এয়া হৈছে মোৰ মামা এয়া হৈছে মোৰ মামু লগতে আছে আমাৰ বেং ভাজি খাব ঠিক আছে ফাইনেলি এজন আহি যাম দেখিব ও মাই গড মইচোন ভাগে নাপালোঁ ও মইচোন নাপালোঁগে খাই পেলাই বাংক পাইছে এই আমাৰ দেখিব হৈছে বেং খাই লওক এইকেইটা ৰাক্ষ এইবোৰ চব কেঁচাই কেঁচাই খালে অকণমান পুৰি পেলাই খালি না চুবি আছা খাই খুব মজা লাগিছে খাইছো এইটো কিবা আছে নেকি চাওঁ কিবাহে দেখিলোঁ কেঁচু বেংটো খুব সোৱাদিছ আছে খুব মজা লাগিছে খাই কিনে খুব টেষ্ট লাগিছে জুইকে পোৱাং ইয়াতে জুই দিয়া ফাইনেলি খানা খোৱা হৈ গ'ল ঐ কি কৰি আছা এ বেং পুহি আছো খাবা লাগিব আজি খাবি নেকি কেইজনী পুহিছা এই 70 দিন মান পুহিলো বেংটো খাবা লাগিব আমি Hello guys. Home Morika boy video
লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব আহক আগৰ ভিডিঅ'লৈ আৰম্ভ কৰোঁ ধুনীয়া বতাহ এটা মাৰি আছে ঘৰত যাব মানে জনাই থাকি ক'ত চাম নাজানো দেখিছে গছৰ পাতবোৰ কি ধুনীয়াকৈ লুকি আছে চাওকচোন কি ধুনীয়া প্ৰেম খেলি আছে লাইনত তাৰ ওপৰত বহি আমাৰহে ভাগ্যত এজনীও গাৰ্লফ্ৰেণ্ড নাই কি ধুনীয়া মনৰ কথা পাতি আছে কপাল নহয় এখন চোতাল আমাৰ কপালত ভাগ্যই নাই চাওকচোন কি ধুনীয়া এটা ধুনীয়া পৰিৱেশত ভাগ্য সিহঁতৰ এখন কি ধুমুহা এটা বতাহ মজা এটাই বেলেগ দেই এয়া চাওক কি ধুনীয়া এটা পৰিৱেশ মেঘবোৰ কিমান ডাৱৰীয়া হৈ গৈছে এই গছৰ পাতবোৰ ৱাও মাই গড এই তামোল গছ দেখিছে এইকেইটা কি দেখিলোঁ মই অঁ কি বাহা বুলি কয় নহয় অ' মাই গড দেখিব পাইছে জনপ্ৰিয় অভিনেত্ৰী দিল মাহমুদ বৰুৱা আপোনালোকে চাই আছে ফৰ্ম মৰিগাঁও বয় মতা মানে অভিনেত্ৰী বুলি কয় অভিনেতা এইটো আমাৰ পৰিৱেশ সৰুতে আহিছিলোঁ এখন ফিল্ডত বল খেলিবলৈ কিন্তু এয়া এতিয়া কিবা হাল বাই পেলাই পতা কৰি থৈ দিছে এতিয়া হাল বাই পেলাই পতা কৰি দিছে এতিয়া পতা কাটি এতিয়া পতা মাৰ দিলে আৰু আজি আমাৰ মিষ্টাই আগবঢ়ে পতা লুটাই আৰু এসপ্তাহৰ পিছত এৰা বুলি মজা মজা ৰিয়েল বৰষুণ আহিব নেকি আহিব লাগে বতৰটো চাই দেখিছে এইটো কি বস্তু ধৰিব পাৰিছেনে আপোনালোকে সেইটো হৈছে শিয়াল আমি আৰম্ভ কৰিব ওলাইছোঁ আমাৰ ইউটিউব চেনেল মামা ভাগিন হেল্ল' গাইছ আমি আৰম্ভ কৰিছোঁ আমাৰ ইউটিউব ই ভাবি আছে আমাক কোনে পালে চ' আমি গৈ আছোঁ বৰ্তমান সৰু সুৰা এটা ইউটিউবাৰ ওচৰত ইউটিউবাৰটো ৰিয়েকশ্যন চাম আজি চ' ইউটিউবাৰৰ ফেচটো ৰখোৱা ধানখিনি ধুনীয়া হৈছে চিন্তা আমাৰ দেখিব পাইছে জনপ্ৰিয় ইউটিউবাৰ আমাৰ ওচৰৰ লগৰে হয় আৰু এইজনে এটা চেনেল আছে ফৰ্ম মৰিগাঁও বয় আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰি দিব হেল্ল' গাইছ সেইটো মোৰ ভাই আছিলে একচুৱেলি আমি অলপ ফুৰিব আহিছিলোঁ গাঁও ছাইডে অকণমান ভাবিলোঁ অকণমান ৰৌজুকে কৰোঁ ছাগলী আগলি আছে লগতে আপোনালোকে ভিডিঅ'টো চেনেলটোলৈ যে নতুনকৈ আছে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ইয়াৰ দেখিলে হৈছে ইউটিউবাৰ এটা জনপ্ৰিয় অভিনেতা ধনমণি টুপইতেও এয়া ফৰ্ম মৰিগাঁও বৰ দেম মালিক এয়া মামা ভাগিন একচুৱেলি মোৰ মামাই হয় এয়া মোৰ ভাগিন দেখিবলৈ পাইছে আপোনালোকে এয়া কি পৰিস্থিতি আপোনালোকৰ কাৰণে ইমানখিনি কষ্ট কৰিছোঁ বহুত দিয়ক ছাপোৰ্ট দিয়ক আৰু চেনেলটো আছে চেনেল ছাবস্ক্ৰাইব কৰি লাইক কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিবি থেংক ইউ